সাংসদক যদি দিন দুপৰত এনেদৰে আক্ৰমণ কৰে তেতিয়া অসমত কি আইন চলিছে সেই কথা যেতিয়া গোটেই ভাৰতবৰ্ষতে বিয়পি পৰিব অসমৰ আইন শৃংখলাৰ মন্ত্ৰীজনকে দোষিব বুলি জানি তথাপিয়াকে বিধানসভাত মন্ত্ৰীয়ে 9 জনৰ নাম যিসকল ঘোৰ অপৰাধী তেওঁলোকৰ নাম কৈ তেওঁলোকে বিধানসভাৰ মজিয়াত নাম কৈ দিছিল। তাৰপিছত মই এজাহাৰত প্ৰায় 22 জনৰ নাম দিছিলোঁ। তাৰ পৰা কেইজনমানৰ নাম তেওঁ কাটি 9 জন কৰিলে। সেই 9 জনকো তেওঁলোকে কোনো বৃহৎ ব্যৱস্থা নলয় সেই কথাটো মই গম পাইছোঁ। কাৰণ তাত ল'লেই এই ক্ৰিমিনেলবিলাকত হ'ল ডিঙিৰ কাঁইট, তেওঁলোকৰ সহায় লৈছে। এতিয়া যদি তেওঁলোকক আটক কৰে লগে লগে কোন কোন ইয়াৰ লগত জড়িত, কোনে কোনেৰে এই কাম কৰিব দিছিল সেই কথাখিনি তেওঁলোকক কৈ দিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ গোটেই কথাখিনি ফাদিল হোৱাৰ ভয়ত এইসকলক ৰক্ষণাবেক্ষণ দিছে, সেই কথাটো স্পষ্ট হৈ গৈছে। মই লোকসভাতো এই কথাখিনি কৈছোঁ আৰু আপোনাৰ স্পীকাৰ ডাঙৰীয়াকো এই কথাখিনি কৈছোঁ। লগত আমাৰ কংগ্ৰেছৰ শীৰ্ষস্থানীয় নেতাসকলো তাত উপস্থিত আছিল। এতিয়া কথা হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গম পাইছে যে এহাবাৰ তেওঁ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে আৰু সেইকাৰণে যিসকলেই তেওঁৰ বিৰুদ্ধে মাত মাতিছে এটা আতংকময় ভয় ভীতিৰ প্ৰদৰ্শনৰ এটা পৰিৱেশৰ সৃষ্টি কৰিবৰ কাৰণে সেইসকলক ভয় খুৱাবলৈ যত্ন কৰিছে। তেওঁলোকে ভাবিছিল এই লোকক তেওঁ ভাবিছিল যে মোক আক্ৰমণ কৰাৰ পাছত মই কিজানি ঘৰত বহি যাম ভয় খাই আৰু মোক দেখি বাকী সকলো বহি যাব। তেওঁ যি ধৰণেৰে অসমখনক চলাব বিচাৰিছে তেনেকৈ ভীতি প্ৰদৰ্শনেৰে গোটেই কথাখিনি চলাব পাৰিব। ঠিক একেদৰে আপোনালোকে দেখিছে যে বিভিন্ন ক্ষেত্ৰত আজি তেওঁ বিৰুদ্ধে কথা কোৱা সকলোকে আক্ৰমণ কৰিছে। সংবাদ জগতৰ এজন উজ্জ্বল নক্ষত্ৰ, এনেও সামাজিক জীৱনৰ এজন উজ্জ্বল নক্ষত্ৰ। প্ৰতিদিন আদিদিন কাকতৰ স্বত্বাধিকাৰী আমাৰ শ্ৰদ্ধাৰ জয়ন্ত বৰুৱা ডাঙৰীয়া যিদৰে বিধানসভাৰ মজিয়াত আক্ৰমণ কৰিলে, মই ভাবোঁ যে মুখ্যমন্ত্ৰী হিচাপে তেওঁ মুখ্যমন্ত্ৰী হৈ থকাৰ কোনো যোগ্যতা তেওঁ নাই। প্ৰধান আমাৰ বিধানসভাৰ মজিয়াত ব্যক্তিগত তেওঁ মই কি কৰিলোঁ মই কি নকৰিলোঁ বুলি কৈ সেই কথাখিনি কোৱাৰ মঞ্চ বিধানসভা নহয়। মুখ্যমন্ত্ৰী পদ তেওঁ লঘু কৰিছে আৰু জয়ন্ত বৰুৱা ডাঙৰীয়াই তাত কোনো ধৰণৰ তেওঁৰ নিজৰ আত্মপক্ষ সমৰ্থনৰ কোনো সুযোগ নাথাকাকৈ নাম কৈ তেওঁৰ বিৰুদ্ধে যিদৰে অশালীন কথা কৈছে সেই কথাবিলাক সঁচাকৈ ধিক্কাৰ, নিন্দনীয় আৰু অসাংবিধানিক আৰু আপোনাৰ পবিত্ৰ সদনৰ আমাৰ ইতিহাস ঐতিহ্য তেওঁ বিনষ্ট কৰিছে। তেওঁ ভাবিছে যে যদি প্ৰতিদিন কাকতৰ গোষ্ঠীৰ স্বত্বাধিকাৰকে আমাক আক্ৰমণ কৰোঁ তেতিয়াহ'লে আৰু মোৰ বিৰুদ্ধে কোনেও কাকতত নিলিখিব, কোনো টিভিৰ চেনেলে মোৰ বিৰুদ্ধে কথা কোৱাৰ আপোনাৰ সাহস নহ'ব। তাৰোপৰি তাতকৈ ডাঙৰ কথাটো হ'ল যে তেওঁ ন্যায়াধীশ হাইকোৰ্টকো তেওঁ আক্ৰমণ কৰিছে, জাজসকলক। তেওঁ কৈছে